দৰ্শকক নমস্কাৰ জনাইছোঁ। প্ৰিয় দৰ্শকসকল, এই মুহূৰ্তত মই উপস্থিত আছোঁ সত্ৰনগৰী মাজুলীত। সত্ৰনগৰী মাজুলীৰ এনে এখন সত্ৰত উপস্থিত আছোঁ, যিখন সত্ৰ আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে প্ৰতিষ্ঠা কৰা বুলি এটা প্ৰবাদ আছে, আৰু সেই সত্ৰখন প্ৰতিষ্ঠা হৈছিলে 1528 চনত। গতিকে এখন ঐতিহ্যপূৰ্ণ মহিমামণ্ডিত সত্ৰ। গুৰুজনাৰ নীতি আদৰ্শৰে সত্ৰখনত সকলোখিনি ধৰ্মীয় পৰম্পৰা পৰিচালিত হৈ আছে। আমি এই সুযোগতে আমাৰ দৰ্শকসকলক দেখুৱাব বিচাৰিম, মই ভোগপুৰ সত্ৰখনৰ নাম হৈছে শ্ৰী শ্ৰী ভোগপুৰ সত্ৰ। এই ভোগপুৰ সত্ৰৰ আমি পশ্চিম হাতীত উপস্থিত আছোঁ। এয়াই হৈছে পশ্চিম হাতী, খুব সুন্দৰ পৌৰাণিক কিছুমান পৌৰাণিক ধৰণে নিৰ্মিত আপোনালোকে খুঁটা দেখিছে। বহা বুলি আচলতে কোৱা হয়, আৰু হাতী বুলিও কোৱা হয়। আচলতে ইয়াতে এই সত্ৰৰ যিসকল ভকত বৈষ্ণৱসকল থাকে, গতিকে মই দীঘলীয়াকৈ আমাৰ পশ্চিম হাতী দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। খুব সুন্দৰ দেখিবলৈ, খুব ধুনীয়া খুঁটাবিলাকত খোদিত হৈ আছে কিছুমান পৌৰাণিক দৃশ্য। এয়াই হৈছে শ্ৰী শ্ৰী ভোগপুৰ সত্ৰৰ পশ্চিম দিশত থকা ভকতসকল থকা হাতী। মই পুনৰ দেখিছে আপোনালোকে ইয়াতে এই হাতীত ধানৰ বস্তা, ইয়াত যি খেতি খোলা হয় গোটেই বছৰটো তেওঁলোকে খোৱা লোৱা কৰিবৰ কাৰণে এই ধান ইয়াত ৰখা হৈছে। ইয়াৰ পৰা চাউল উৎপাদন কৰি পেলাই ভাত পানী খোৱাৰ ব্যৱস্থাও কৰা হয়। গতিকে আহকচোন আমি আৰু কিছু কথা এই বহাৰ আমি ভিতৰৰ অংশ দেখাবলৈ বিচাৰিম, হাতীৰ ভিতৰৰ অংশ দেখুৱাবলৈ বিচাৰিম। আৰু ইয়াতে আমি লগ পাইছোঁ কেইজনমান কণ বৈষ্ণৱক। আচলতে তেওঁলোকক আলধৰা বুলি কয়। আচলতে এখন সত্ৰ আলধৰাৰ অবিহনে কেতিয়াও পৰিচালিত কৰা সম্ভৱ নহয়। গতিকে মই কণ কেইজনমান শিশুক পাইছোঁ, খুব সুন্দৰকৈ তেওঁলোকে এই বয়সতে ধুতি গামোচা চেলাইং লৈ পেলাই আছে। এওঁলোকক আলধৰা বুলি কয়। এওঁলোক বিভিন্ন প্ৰান্তৰ পৰা আহি পেলাই এই ভোগপুৰ সত্ৰত আছেহি। তোমালোকৰ নামবিলাক জানোচোন দেই। তোমাৰ নামটো কি বাৰু? বিশ্বজিৎ ডেকা। ঘৰ ক'ত? তিনিচুকীয়া। বহুত দূৰ পাইছে। কেতিয়া আহিলা? 2 বছৰ হৈছে ন? ইয়াত পঢ়া শুনা কৰি আছা হয় নাই? আৰু তোমাৰ নামটো কি? বিষ্ণুজ্যোতি শইকীয়া। বিষ্ণুজ্যোতি শইকীয়াৰ ঘৰ ক'ত বাৰু? তিনিচুকীয়া। তুমি দুইজন একেলগে আহিছা? হয়। তুমি কিহত পঢ়ি আছা? 5ত পঢ়িছা। আৰু তোমাৰ নামটো? প্ৰাণজিৎ ভেৰুৱা। তোমাৰ ঘৰ? দৰিয়ালি, মাজুলীতে হয় নেকি? আচ্ছা, তুমি কিহত পঢ়িছা? দ্বিতীয়। আৰু তোমাৰ নামটো? বাস্তৱ বৰা। এয়া বাস্তৱ বৰাৰ ঘৰ ক'ত আছিলে? লখিমপুৰ। তুমি কিহত পঢ়ি আছা? 7ত। এতিয়া আমাৰ এইকেইজন আমাৰ আলধৰা একদম কণ মইনা হয় ন? মই এই পশ্চিম হাতীৰ বিভিন্ন ধৰণৰ কোঠালি আছে। প্ৰত্যেক কোঠালিতে ভকতসকল থাকে। ইয়াতে বুঢ়া ভকত থাকে। এই সত্ৰত প্ৰায় 3-4জনমান বুঢ়া ভকত আছে। গতিকে আমি তাৰে এজন জ্যেষ্ঠ বুঢ়া ভকতৰ সৈতে দুআষাৰ কথা পাতিব বিচাৰিম। আৰু সেইগৰাকী বুঢ়া ভকতৰ এয়াই কোঠালি। এই কোঠালিত সোমাই তেখেতে বসবাস কৰে। আৰু এই আচলতে হাতী বুলি ক'লে আচলতে কেনেকুৱানো লাগে, হাতী বুলি ক'লে গৃহটো বা বহা ভাগ কেনেকুৱা দেখিবলৈ, সেয়া মই অকণমান দেখুৱাব বিচাৰিম। আমি সোমাই আহিছোঁ। এখন সুন্দৰ দুৱাৰ, পৌৰাণিক পৰম্পৰাৰে খোদিত খুব সুন্দৰ এখন দুৱাৰ। এনেধৰণে বহাবিলাকত হাতীবিলাকত সত্ৰৰ এনেকুৱা ধৰণৰবিলাক দেখিবলৈ পোৱা যায়। বিৰল দৃশ্য। আচলতে মাজুলীলৈ যি আহে, যি সত্ৰ পৰিদৰ্শন কৰে, তেওঁলোকেহে আচলতে এই কথা গম পায়। আৰু দুৱাৰখনত প্ৰৱেশদ্বাৰ দেখিছে, খুব সুন্দৰভাৱে এটা ধুনীয়া দৃশ্য একদম খোদিত কৰা হৈছে। এনেধৰণে আচলতে সজোৱা হয়। গতিকে আমি অকণমান ভিতৰলৈ আহিবলৈ চেষ্টা কৰিম। অলপ আন্ধাৰ, কিছু আন্ধাৰ হৈছে, লাইট আছে নেকি? তথাপিতো আমি আন্ধাৰৰ মাজতে দেখুৱাইছোঁ। এয়া আমাৰ বুঢ়া ভকতসকল বহি আছে, আৰু এয়া হাতীৰ ভিতৰ অংশ খুব ধুনীয়াকৈ পুৰণি কিছুমান ইয়াত এয়া চাং বা বৰচাং বুলি কোৱা হয় নহয় জানো? বৰচাং বাঁহেৰে
বনাইছে মই বৰচাংখন এখন দেখাবলৈ গৈছে মই বহুত নতুন প্ৰজন্ম হয়তো বৰচাং বুলি ক'লে চিনি নাপাব বা বুজি নাপাব আমি তাতকৈ এয়া দেখাবলৈ অনুৰোধ জনাইছোঁ এইখন আচলতে প্ৰকৃত বৰচাং ইয়াতে ধোঁৱা এলান্ধু লাগি আছে আচলতে বৰচাং এনেকুৱাই ধান থয় এই বৰচাঙৰ ওপৰত ধান থোৱা হৈছে যি বছৰীয়া খেতি কৰা হয় সেই খেতি উৎপাদিত ধান আমি অকণমান ভিতৰলৈ আহিব বিচাৰিছোঁ এয়া বৰচাঙৰ দৃশ্য খুব ধুনীয়া সুন্দৰ বৰচাং এনেধৰণে ইয়াক বহা হাতী বুলি কোৱা হয় পাকঘৰ আমি বহাৰ পাকঘৰৰ ভিতৰলৈ সোমাই আহিছোঁ এয়া পাকঘৰ খুব সুন্দৰ এয়া পাকঘৰ মই অকণমান পাকঘৰৰ ফালে দেখুৱাবলৈ বিচাৰিম এয়া পাকঘৰ জুইশাল জুই ধৰা ইয়াত পাকঘৰ ইয়াতে বনোৱা মেলা কৰা হয় এইফালে ইয়াত খুব পুৰণি খুব ধুনীয়া সুন্দৰ দৃশ্য এইফালে এনেকৈ বাহিৰলৈ যাব পাৰি এয়া পাকঘৰ এয়া আমাৰ আচলতে পশ্চিম হাতীৰ বুঢ়া ভকত থকা পশ্চিম হাতীৰ বুঢ়া ভকত এজন বুঢ়া ভকত থকা বাসগৃহ ঠিক আছে এই দৃশ্য আমি ইমানতে থৈছোঁ আমি এতিয়া এই বাসগৃহত যিজন বুঢ়া ভকত থাকে তেখেতৰ লগত চমুকে দুআষাৰ কথা আমি দৰ্শকসকল মই যিহেতু কৈছিলোঁ যে মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা এই ভোগপুৰ সত্ৰত উপস্থিত আছোঁ আৰু মই কিছু সময়ৰ আগতে যি দেখুৱাইছিলোঁ যে আমি পশ্চিম হাতীত প্ৰৱেশ কৰিছিলোঁ আৰু পশ্চিম হাতীত প্ৰৱেশ কৰোঁতে মই এই সত্ৰৰ এজন জ্যেষ্ঠ বুঢ়া ভকতক লগ পাইছোঁ তেখেত মোৰ কাষতে উপস্থিত আছে প্ৰথমতে মই তেখেতৰ নামটো জানিবলৈ বিচাৰিম তাৰপিছত আচলতে পূব পশ্চিম উত্তৰ দক্ষিণত যি 4 হাতী থাকে সেই 4 হাতীৰ কথা চমুকৈ অকণমান জানিব বিচাৰিম প্ৰথমতে আপোনাৰ পৰিচয়টো জনাবচোন বাৰু পৰিচয়টো হ'ল দিনাম বৰলৈ হয় দিনাম বৰলৈ ভগৱান বনম হয় আপোনাৰ ঘৰ মাজুলীতে নে বেলেগ ঠাইৰ পৰা আপুনি আহিছে মাজুলীত ঘৰ মাজুলীত কোন ঠাই এতিয়া আপুনি এই ভোগপুৰ সত্ৰৰ আপুনি থকা কিমান দিন হ'ল কিমান বছৰ মই এতিয়া উৎকল অহা এতিয়া 50 চনৰ ভূমিকম্প হয় এতিয়া মোৰ এইজটো আছিলে 6 বছৰ বয়স আছিলে 50 চনৰ ভূমিকম্পৰ সময়ত হয় সেই সময়তে মই মানে আপুনি 6 বছৰতে মানে ভোগপুৰ সত্ৰলৈ আহিছিলে হয় এতিয়া আপোনাৰ মুঠ মাঠ কিমান বছৰ হ'ল ইয়াত থকা 77 হয় 77 হয় এতিয়া আমি বুঢ়া ভকত ডাঙৰীয়াৰ পৰা এটা কথা জানিব বিচাৰিম যে আপুনি ভোগপুৰ সত্ৰখনৰ বিষয়ে কি ক'ব বিচাৰে সত্ৰৰ বিষয়ে আগতে চোৱা জংঘল আছিলে শ্ৰীশংকৰ গুৰুজন নৌকা এখতে উজিয়াই আহিছিলে উজিয়াই আহোঁতে দিননাথ ভৰালী বৰুৱা বুলি পেলাই এজন আমাৰ ইয়াত সৰাগৰ আছিলে তেখেতে গুৰুজন অহা গম পাই গুৰুজনক জয়ধ্বনি কৰি ইয়ালৈকে আনি পেলাই মতাই হয় ইয়াতে দুপৰীয়া ভোগ ভোজন কৰাইছিলে ভোগ ভোজন কৰা গুণে গুৰুজন বুলিয়ে যে ইয়াতে আমাৰ ইয়াত গৈছিল ভোগ নামে বন্দী সেই হ'ল ভোগপুৰ মানে সেই ধৰণেই আচলতে ভোগপুৰ সত্ৰৰ জন্ম হৈছিলে হয় আৰু এই ভোগপুৰ সত্ৰতে হয়তো গুৰুজনাৰ সম্পূৰ্ণ যি নীতি আদৰ্শ সেই নীতি আদৰ্শৰে আচলতে ভোগপুৰ সত্ৰখন পৰিচালিত হৈ আছে হয় নাম প্ৰসংগ হয় ইয়াত কিমান প্ৰসংগ হয় আমাৰ 14 প্ৰসংগ হয় আৰু ইয়াতে আৰু কি কি ধৰণৰ উৎসৱ পাৰ্বণ পালন কৰা হয় উৎসৱ পাৰ্বণ ৰাস পালনাম হয় আমাৰ শ্ৰীশংকৰ গুৰুজন মহাপুৰুষ গুৰুজনৰ সৃষ্টি আছে হয় বৰগীত চৰ্চা হয় ভাওনা পতা হয়নে ভাওনা কৰা হয় অংকীয়া ভাওনা পতা হয় এতিয়া আমি ধৰক পশ্চিম হাতীত আমি বহি আছোঁ আৰু পশ্চিম হাতীৰ আপোনাৰ যি বাসগৃহ আপুনি যি কোঠালিত থাকে সেই কোঠালি আমি একদম দুৱাৰমুখৰ যিহেতু আমি সত্ৰৰ পশ্চিম হাতীৰ বাৰান্দাত বহি আছোঁ আৰু বুঢ়া ভকতদেৱৰ বাসগৃহৰ দুৱাৰমুখত আমি বহি আছোঁ গতিকে মই যেতিয়া হাতীৰ কথা আহিছে আচলতে হাতী বুলি ক'লে সৰ্বসাধাৰণতে উঠি অহা প্ৰজন্মই বুজিবলৈ অকণ দিগদাৰ হ'ব সেইকাৰণে বুঢ়া ভকত ডাঙৰীয়াৰ পৰা মই জানিব বিচাৰিম যে সত্ৰত যি 4 হাতী থাকে আপুনি পশ্চিম হাতীত বাস কৰে এতিয়া মই 4 হাতীৰ সন্দৰ্ভত অকণমান জানিব বিচাৰিছোঁ বৰ্তমান স্থানত যেতিয়া শ্ৰীশংকৰ গুৰুজন আৱিৰ্ভাৱ হয় শ্ৰীশংকৰ গুৰুজনে
আপোনাৰ চাৰিপিনে চাৰি হাতী বুজিছেনে হয় চাৰিপিনে চাৰি হাতী মধ্যে কীৰ্তন ঘৰত ভক্তসৱে আৰাও কৰে নামৰ এই হ'ল আৰ্হি খেতি এইটো হ'ল গুৰুজন বটদ্ৰজ সত্ৰত থাকোঁতে ইফালে চাৰিপিনে চাৰি হাতী মধ্যে কীৰ্তন ঘৰ মধ্যে কীৰ্তন ঘৰ মানে য'ত ভগৱন্তৰ নাম কীৰ্তন কৰা হয় আচলতে নামঘৰ বুলি ক'ব পাৰোঁ নহয় জানো নামঘৰ বুলি নামঘৰ এই নামঘৰৰ চাৰিওফালে চাৰি হাতী থাকে পূব পশ্চিম উত্তৰ আৰু দক্ষিণ আৰু এই চাৰি হাতীত প্ৰত্যেকটো হাতীতে ভকত বৈষ্ণৱ থাকে নহয় জানো থাকে হয় আৰু আপোনালোকে নিজে ৰন্ধা বঢ়া কৰি খায় নহয় জানো হয় মধ্যে কীৰ্তন ঘৰ হয় ভক্তসৱে আৰাও কৰে শ্ৰৱণ কীৰ্তন আৰু আপুনি চাগে কীৰ্তন ঘৰত নাম কীৰ্তন কৰে পাঠ কৰে পাঠ পঢ়ে অনেক দিন হ'ল হয় আজি প্ৰায় 51-52 বছৰমান হয় বৰ্তমান আপোনাৰ বয়স কিমান হৈছে বুলি ক'ব মোৰ বয়স 77 বছৰমান হ'ল 77 বছৰ এখেতৰ বয়স 77 বছৰ হৈছে যিহেতু 6 বছৰ বয়সতে এই ভোগপুৰ সত্ৰলৈ আহিছিলে প্ৰিয় দৰ্শকসকল আমি যেহেতু আৰু বহুত কথা পাতিবলগীয়া আছিলে কিন্তু ঠাউকতে ইমানখিনি কথা পতাটো সম্ভৱ নহয় গতিকে আমি আজি এই ভিডিঅ'টোৰ পৰা আমি এটা কথাই জনাব বিচাৰিছোঁ যে ভোগপুৰ সত্ৰৰ আচলতে চাৰি হাতী কি হয় চাৰি হাতী বুলি ক'লে কি বুজা যায় সেই কথাখিনিকে আমাৰ জ্যেষ্ঠ এজন বুঢ়া ভকতে দাঙি ধৰিলে আৰু আমিও ভুলশুদ্ধৰ মাজতে কথাখিনি তেখেতৰ পৰা আজৰি আনিবলৈ জানিবৰ কাৰণে চেষ্টা কৰিলোঁ যদি ক'ৰবাত আমাৰ অপৰাধ হৈছে এইখিনি আমি মাত জনাব বিচাৰিছোঁ